নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মোৰ মনৰ কিছুমান কথা লিখি আনিছোঁ কবিতা আকাৰে। মই ঠিক কবি নহয়, কিন্তু কবিতাৰ ৰূপ দিবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে শুনিব আৰু কেনেকুৱা পায় জনাব। এইটো মই লিখিছিলোঁ 2011 চনত। মই তেতিয়া ডিব্ৰুগড়ত পঢ়ি আছিলোঁ। পঢ়ি থকা অৱস্থাত লিখা, অকল এইটো বুলিয়ে নহয়, আৰু 9-10টামান এনেকৈ লিখা আছে। লিখি পিনে এইখিনি মানে ফাইলত সোমাই আছিলে। আজি হেৰিয়ত মানুহগৰাকীক বিচাৰিবলৈ গ'লোঁ। বিচাৰি পোৱাৰ পিছত মানে মোলৈ চেণ্ড কৰিলে। চেণ্ড কৰাৰ পিছত মই এনেকৈ আকৌ মোবাইলৰ পৰা এনেকৈ হেৰিয়ত বহীত টুকি ল'লোঁ। টুকি পিনে এতিয়া আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো শুনিব বুলি আশা ৰাখিছোঁ। তাৰ পাছত শেষত আপোনালোকে মন্তব্য দিব কেনেকুৱা পালে। জাষ্ট মানে অলপ চেষ্টা কৰিছোঁ, কেনেকুৱা পালে আপোনালোকে জনাব। বেয়া পালেও ক'ব, ভাল পালেও ক'ব। ভাল পালেতো ভালেই লাগিব, বেয়া যদিও পাৰে তেতিয়া ধৰি লওক অলপ মানে আৰু ভালকৈ ৰূপ দিবলৈ চেষ্টা কৰিম। কথাটো সেইটো। মই শিৰোনাম দিছোঁ ব্যৰ্থ জীৱন বুলি। চাই গাব লাগিব, মোৰ যিহেতু 11 চনতে লিখা, পাহৰি গৈছোঁ এতিয়া। গতিকে চাই গাই দিছোঁ মই। কিমান আৰু আকাশলৈ চাম, গণনা কৰিম কিমান তৰা, 1, 2, 3, সকলো খেলি মেলি হৈ গৈছে। ঘৰৰ চালেৰে সকলো দেখি, বৰষুণ নিদিবি, সকলো তিতিছে। আৰু ময়ো নাহিবি বলিয়াত হ'ল, এনেই দেখোন মই উকা। মোৰ পৰানো আৰু পাবি কি, অলপতো দে জীয়াই থকাৰ সময়। জীয়াই থকাৰ যি উৎস, তাকো নিলিকাহি। আৰু নোকাহি নিজকেনো বুজাব খুজিছোঁ কি। ঘৰৰ আম, কঁঠাল, জাম, ইয়াৰতো সোৱাদ পাহৰিয়ে গ'লোঁ। নিচিনা হৈছোঁ নিজৰ এবাকনি খেতিৰ মাটি। এয়াই মোৰ জীৱন। মৰুভূমিৰ মৰীচিকা লৈ কিমান খেলিম, কিমান পাতিম আকাশত চাম, কিমান কৰিম অবান্ত কল্পনা। এয়াই মোৰ ব্যৰ্থ জীৱন। এইটোৱে আৰু মানে অলপকৈ গাই দিলোঁ। ঠিক আবৃত্তি কৰাও হোৱা নাই, মই গম পাওঁ সেইটো। নিজৰ মনৰ ভাৱখিনি মানে থুলমূলকৈ ভাল লাগিলে বহীত মানে কবিতা ৰূপ দিবলৈ ধৰিলোঁ। ঠিক কবিতা আবৃত্তি কৰা নিচিনা হোৱা নাই, মই সেইটো গম পাওঁ। শেষত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আপোনালোকে শুনি কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল পালে নে বেয়া পালে তাৰ কমেণ্ট এটা দি দিব। আৰু এনেকুৱা মোৰ আৰু 9-10টামান আছে, মই সেইকেইটাও আপোনালোকৰ সন্মুখলৈ এটাকৈ লৈ আহিম। মই বাৰু ভাল যদি কোনোবা আবৃত্তিকাৰ যদি পাওঁ, তেতিয়াহ'লে তেওঁলোকক আবৃত্তি কৰিবলৈ দিম মোৰ এইকেইটা। দি পিনে আপোনালোকৰ সন্মুখলৈ আকৌ লৈ আহিম। পুনৰ ভালকৈ সজাই পিনে লৈ আহিম আৰু লৈ আহিবলৈ চেষ্টা কৰিম। ইমানখিনিকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।